কবিতাৰ কথা বিক্ৰম চুতীয়া, আবৃত্তি মণিমা চুতীয়া। নিৰ্জন নিশাবোৰত কেতেকীজনীয়ে বৰকৈ বিনাইছে। ৰাতিৰ আন্ধাৰবোৰে ঢাকি ধৰিছে চৌদিশৰ পোহৰবোৰ। দিনৰ অন্তত চহাৰ ভাগৰুৱা দেহাই প্ৰকৃতিৰ কোলাত আশ্ৰয় লৈছে। দয়ালু নিয়তিও বিদ্ৰূপ নকৰাকৈ যেন আশ্ৰয় দিছে মানৱক। নিশাবোৰ ক্ৰমাৎ গভীৰ হ'ব ধৰিছে। চৌদিশৰ পোহৰবোৰ আন্ধাৰত বিলীন হৈ গৈছে। আন্ধাৰৰ বুকুত কুকুৰৰ জাকটোৱে আৰাও টানিছে, হয়তো ভোকৰ তাৰণাত। বাৰীৰ আমজোপাত এক চিনাকি শব্দ। হ'ব পাৰে খাদ্যৰ সন্ধানত ওলোৱা কোনো নিশাচৰ ভিন্ন চিন্তাই মনটো বেৰি ধৰিছেহি। নিৰ্জন নিশাবোৰক গভীৰতৰ কৰি তুলি দিছে মাথো প্ৰকৃতিৰ বতৰা, যাৰ নাই কোনো সমাধানতা। হাই, এয়াই নীৰৱতা। পুৱতি নিশাৰ গোহালিৰ বান্ধোনৰ পোৱালিটোৱে ভোকত হেম্বেলিয়াব ধৰিছে। খাদ্যৰ সন্ধানত সজাৰ প্ৰকৃতিও কিৰিলি পাৰি বাট বুলিছে। ধন্যবাদ।